মোৰ কুঞ্জনীলৈ জন্মদিনৰ কবিতা। আজিৰ পৰা 12 বছৰ পূৰ্বে 2013 আগষ্টৰ 21 দিনে এজনী কণমানি পৰী মোৰ গৰ্ভৰ পৰা এই ধৰণীলৈ আহিলে। মন হৈছিল পুলকিত, মাতৃত্বৰ অনুভূতিৰে হৈছিলোঁ গৰ্বিত। মই যে সৃষ্টি কৰিছিলোঁ মোৰেই এটি অংশ, তাই যে ৰক্ষা কৰিব আমাৰ বংশ। গোলাপৰ পাহি যেন কোমল উজ্জ্বল চকুজুৰিৰে মোলৈ যেতিয়া চাইছিলা প্ৰথম, কেনে সুখ লাগিছিল হিয়াত, কেনেকৈ যে কম। নতুন সম্পৰ্কৰে নিজকে বান্ধিলোঁ আমি, শেষ উশাহ পৰ্যন্ত নিচিঙে যে সি। এদেও দুদেও কৰি বাঢ়ি বাঢ়ি গাভৰু হলাহি। মোৰ কোলাত খেলি থকা মইনাজনীয়ে এতিয়া মোকেই দাঙি দিয়াহি। মোৰ আঙুলিত ধৰি কথাবোৰ শিকা ছোৱালীজনীয়ে এতিয়া মোকেই শিকাই দিয়াহি। কেতিয়াবা এনে লাগে যেন তুমিহে মোৰ মাতৃ। বুজন হোৱাৰ দিনৰ পৰাই প্ৰতিটো কথাত সাহস হৈ আছা মোৰ। যেন মালাৰ মণি, যেন ফুলৰ পাহি, যেন শলিতা আৰু চাকি। ভাগ্যৱতী মই, ঘৰে বাহিৰে হ'বলৈ পাইছোঁ তোমাৰ গুৰু। শ্ৰেণীকোঠাত হিয়া ভৰি তোমাকেই চাই থাকিবলৈ মন যায় মোৰো। পিছে কৰ্তব্যৰ তাগিদাত সম অনুশাসনৰ আওতাতে ৰাখোঁ তোমাকো। নিজ কৰ্মৰে মাতৃ হিচাপে গৌৰৱান্বিত কৰি ৰাখিছা মোক। সদায় আগুৱাই যোৱা, দেশৰ বাবে এটি অমূল্য সম্পদ ৰূপে নিজকে গঢ়ি তোলা। আশীৰ্বাদ কৰিছোঁ তোমাৰ এই ত্ৰয়োদশ জন্মদিনটোত। দিনাংক 21 আগষ্ট 2024, বাৰ শুক্ৰবাৰ। সময় কবিতা লিখাৰ সময় পুৱা 3:30 বজা। কবি গুণগুণৰ মা।